প্ৰথমে বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা থাকিল আৰু আজি হ'ল বিশ্বকৰ্মা পূজা। তুমি বিশ্বকৰ্মা পূজাত মানে গাড়ী চাড়ী ধুম বাৰ তো দেখুৱাই আছোঁ আপোনালোককো। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই আছাম ট্ৰেভেলিং ব্লগ। আছাম ট্ৰেভেলিং ব্লগত সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ'। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক। বেটাৰী আছে না? বেটাৰী নোহোৱা কৰি এনে গাড়ী চলে আৰু গাড়ী ঠিকে অলপ উবাৰ লগত পিলপিলিত যাত্ৰা কৰি আছোঁ শংকৰ অলপ চকীহালিক লাগি, যিহেতু বিশ্বকৰ্মা সি অলপ মানে পিলপিলিখন ওলাইছে ঘূৰিব যাওঁ। কুমৰীয়াৰ পৰা যাত্ৰা চকীহালি। তো বলক যাই থাকক। কুমৰীয়া গাঁৱৰ পৰিৱেশ মাৰি জলং পাই গ'ল। লৈ ল'লোঁ। এতিয়া যাই থাকিম ডাইৰেক্ট চকীহালি বজাৰ। চাই থাকিব ভিডিঅ'টো। আবেলি টাইমত সূৰ্যৰ পোহৰটো কি বঢ়িয়া লাগে। বজাৰ এদিনকে সোমাই গ'লোঁ। এদিনকে এবাৰ যাত্ৰা আৰম্ভ হৈ থাকিব। দহলাপাৰা হৈ কেনে গুগলামাৰী হৈ কেনে যাই থাকিম আৰু চকীহালি বজাৰ।